মনোৰঞ্জন ধৰ্মী নতুন ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই অল কৰি দিবলৈ নাপাহৰিব। May I kindly request Honorable Chief Minister Sir to kindly felicitate her with the gamusa and bouquet. Now, Honorable Chief Minister Sir will hand over the official appointment letter to Ms. Lovlina Borgohain as Deputy Superintendent of Police in Assam Police. May I please request DGP Sir to join our Honorable Chief Minister Sir for the pipping ceremony. I would now request Srimati Lovlina Borgohain to say a few words. Namaskar. Azir Manoniya Sabhapati Manoniya Mukhyamantri Dangoria aru azir এই অনুষ্ঠানত উপস্থিত সকলো মন্ত্ৰীবৰ্গ আমাৰ চিফ সেক্ৰেটাৰী স্যাৰ ডিজিপি স্যাৰ আৰু অসম আৰক্ষীৰ সকলো বিষয়ববীয়াসকল আৰু আজিৰ ইয়াৰ অনুষ্ঠানত উপস্থিত সকলো অতিথিবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বাবে আজিৰ দিনটো বহুত স্মৰণীয় দিন হৈ ৰ'ব, যেহেতু আজিৰ অসম আৰক্ষীত মই আজি মোৰ জইনিং, তাৰ বাবে মই বহুতেই বেছি সুখী। আৰু আজি প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক মোক আজি এই সন্মানেৰে সন্মানিত কৰাৰ বাবে। অনাগত সময়ত মই আমাৰ অসমৰ কাৰণে, আমাৰ অসমৰ খেলৰ কাৰণে আৰু বেছি ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম। মই নিজৰ যোনটো মোৰ লক্ষ্য হয় সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে, আমাৰ অসমৰ নাম উজ্বলাবৰ কাৰণে চেষ্টা কৰিম। আৰু অসম আৰক্ষীৰো আমাৰ পুলিচৰো বহুত প্লেয়াৰ আছে, তেওঁলোককো লগতে লৈ আমি আমাৰ অসমৰ যাতে আৰু স্পৰ্টছক আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। মোক যাতে সকলোৱে আশীৰ্বাদ কৰিব, অনাগত সময়ত মই আৰু ভাল কৰি আমাৰ অসমৰ নাম যাতে উজ্বলাব পাৰোঁ। ধন্যবাদ। Thank you. Now our Honorable Chief Minister Sir will address this August gathering. অসম চৰকাৰৰ সন্মানীয় ক্ৰীড়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, সন্মানীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, হস্ততাঁত শিল্প বিভাগৰ সন্মানীয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, বন আৰু পৰিৱেশ ৰক্ষা বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, ৰাজহ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব
জিষ্ণু বৰুৱা ডাঙৰীয়া, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়া, অসম চৰকাৰৰ মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়া, লভলীনা বৰগোহাঁইৰ পিতৃ আৰু মাতৃ লভলীনা বৰগোহাঁই ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ সংগঠকসকল আৰু উপস্থিত সুধীবৃন্দ, আজিৰ দিনটো অসম চৰকাৰ আৰু অসম আৰক্ষীৰ বাবে এটা গৌৰৱৰ দিন। বোধহয় আমাৰ সমসাময়িক ইতিহাসত লভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক অলিম্পিকত লাভ কৰা দিনটো অসমবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন আছিল। হয়তো এনে গৌৰৱৰ ক্ষণ অসমবাসীয়ে খুব কম সময়তহে পাবলৈ সক্ষম হৈছিল। অলিম্পিকলৈ যাত্ৰা, অলিম্পিকৰ পদক আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ধ্যানচাঁদ খেল ৰত্ন, এই গোটেইবোৰ সন্মানেৰ সৈতে লভলীনা বৰগোহাঁইয়ে জাতিটোক বিভূষিত কৰিছে আৰু নিজৰ পিতৃ মাতৃৰ লগতে আমাৰ জাতিটোকো গৌৰৱান্বিত কৰিছে। আজি আমি লভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ পৰিয়াললৈ আদৰণি জনাবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। লভলীনা বৰগোহাঁইক আজি আমি অসম আৰক্ষীৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছোঁ।